নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভাল, কাৰণ আজি মই টেঙা খাবলৈ গৈ আছোঁ। টেঙানো কাৰ প্ৰিয় নহয় জানো? এইয়া বাচিহঁতক থৈ মেলি আহি আমি এতিয়া গৈ আছোঁ তিনিওটা বাইকত। তাৰপিছতে ফাৰ্ষ্টে বাহঁতৰ ঘৰত সোমাই পানী দুনি অলপ খাই পেলাই সৰু পোৱালীকেইটাক খেলিবলৈ দিলোঁ। সিহঁতৰ যিহেতু ভাওনা অলপো চাব লাগিব, দেখিছে নহয় কি যে মোচন, ইমান ভাল লাগিছে তিনিটাকে। তাৰপিছত সেউজীয়াবোৰৰ মাজে মাজে আমি বহুতৰ ঘৰলৈ আগমন কৰিলোঁ। তাৰপিছতে ইমান যে ভাল লাগে নহয়, এইফালে সেইখন আকৌ ইংলিছ মিডিয়াম স্কুলখন। আমি এইফালে আহিব পালে বহুতেই বেছি ফূৰ্তি পাওঁ। তাৰপিছত শুকুৱাই যিহেতু অমৰা পাৰি ল'লোঁ খাবলৈ। তাৰপিছত দেহালে মধুৰিআমো ল'লোঁ, তেওঁ যিহেতু টেঙা খাব নোৱাৰে। তাৰপিছত ৰোৱাতেই নাই আৰু একদম লগে লগে কামতহে লাগিছোঁ। এইফালে নিমখ জলকীয়া ধুনীয়াকৈ সানি খোৱাতহে লাগিছোঁ আৰু শুকুৱাই খাবলৈ নাপায় মৰিছোঁ আৰু। তাৰপিছতে কথা বতৰা পাতি টেঙা চুঙোলা খোৱালেনো কিমান দেৰি হ'ল গমেই নাপালোঁ। দেহাও আহিলে আমাক নিবলৈ। তাৰপিছত আমি ঘৰত